মন্ত্ৰী জাষ্ট NDA সোমাইছে যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে কিন্তু হ'ব যেনেকে আমিও এতিয়া দিম বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপেপ দলে আমি এনেকুৱা লবও জানে দিবও জানে লবও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোৱে বিজেপিৰ 2জন EM দিব 2জন EM দি পেলাই মই এনে থকা মানুহ কিবা এটা নলোৱাকে মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাও 26টোহে আছো এইটো আলোচনা আৰম্ভ কৰাই নাই মুঠতে আৰম্ভ হ'ব অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব নাই এনেকুৱা তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ মই জানে